আজিৰ ভিডিঅ'টোত দেখুৱাই দিব ওলাইছো Adobe InDesign বা Adobe Photoshop আদিত অসমীয়া ফন্টখিনি ইনষ্টল কৰাৰ পিছতটো নাহে গতিকে এইটো প্ৰবলেমৰ সলিউশনটো আপোনালোকে কেনেকৈ কৰিব তাকে দেখুৱাই দিব ওলাইছো প্ৰথমৰ পৰা মই দেখুৱাই দিম আজি এতিয়া এইটো হল আমাৰ Ramdhenu Plusৰ ডাউনলোড কৰা ফাইলটো এইটো মই প্ৰথমতে এক্সট্ৰাক্ট কৰিম ৰাইট ক্লিক কৰিলো ৰাইট ক্লিক কৰি এক্সট্ৰাক্ট ফাইলছ কৰিলো ওকে কৰি দিলো ইয়াতে এক্সট্ৰাক্ট হৈ যাব ডেস্কটপৰ ওপৰতে মই ৰাখিছো দেখুৱাবলৈ সুবিধা হোৱাৰ কাৰণে গতিকে এইটো ফোল্ডাৰ চাও এক্সট্ৰাক্ট হৈ গল তো এই ফোল্ডাৰৰ ভিতৰত Ramdhenu Plusৰ ফাইলখিনি আছে গোটেই সিডিৰ কপিটো আছে এতিয়া এইটো হল ইনষ্টলেচন এক্সিকিউটেবল ফাইলটো আপোনাৰ ইনষ্টলেচন ফাইলটো তো ইনষ্টলেচন ফাইলটো আপুনি এইটো ডাবল ক্লিক কৰি ইয়েস কৰি দিয়ক নেক্সট 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 ইনষ্টল ইয়াত একো কৰিব নালাগে নেক্সট 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 ইনষ্টল এটা ফিনিশ এটা আপোনাৰ Ramdhenuৰ প্ৰগ্ৰামটো Ramdhenu Plusৰ প্ৰগ্ৰামটো ইনষ্টল হৈ গল আৰু ইয়াতে আছে আপোনাৰ ফন্ট কালেকশন এটা নেক্সট হল ফন্ট কালেকশনটো আমাক লাগিব তো ফন্ট কালেকশনত আপুনি Ramdhenu অল ফন্টখিনি বা ABTD ফন্টখিনি এখিনি লাগে এশিয়ান ফন্টখিনি আছে এইবিলাক আদাৰ ফন্টস আছে ABC ফন্টস তো মই এটা অল ফন্টখিনি ইউজ কৰিম ইনষ্টল কৰিম So all font খিনি ইনষ্টল কৰিবৰ কাৰণে প্ৰথমতে RDS all fonts ৰ ভিতৰত গলো আৰু PFM ৰ ভিতৰত গুছি গলো গৈ PFM ৰ ভিতৰত যিমানখিনি fonts আছে সিলেক্ট কৰি ৰাইট ক্লিক কৰি ইনষ্টল ফৰ অল ইউজাৰ কৰি দিলো যদি ইনষ্টল ফৰ অল ইউজাৰ নাহে তেতিয়া হলে ইনষ্টল কৰিব নহলে অল ইউজাৰ আহিলে অল ইউজাৰ কৰাটো ইম্পৰ্টেন্ট নহলে আপুনি ইনষ্টল কৰাৰ পিছত প্ৰথমতে চলিব ফন্ট কেইটা পিছত আপুনি যেতিয়া মেচিনটো ৰিস্টাৰ্ট কৰিব ফন্ট বিলাক নোহোৱা হৈ যায় এনেকুৱা ধৰণৰ প্ৰবলেম হয় গতিকে ইনষ্টল ফৰ অল ইউজাৰ তো আছে না নাই প্ৰথমতে চাই লব আৰু চাই কিনেহে আপোনাৰ যদি কনফাৰ্ম হৈ যায় অল ইউজাৰ তো নাই তেনেহলে ইনষ্টল কৰিব নহলে ইনষ্টল ফৰ অল ইউজাৰ কৰিব মই এতিয়া ইনষ্টল ফৰ অল ইউজাৰ কৰিম মোৰ ইয়াতে ফন্টস অলৰেডি ইনষ্টল কৰা আছে গতিকে ইয়াতে এইটো মেছেজ দেখাইছে মই তেনেকৈ যদি নতুনকৈ আকৌ তাৰ ওপৰতে ইনষ্টল কৰিব বিচাৰি ডু দিস ফৰ অল কাৰেন্ট আইটেমছত ক্লিক কৰি আপুনি ইয়েস কৰি দিলো মই যাতে তাৰ ওপৰতে ওভাৰৰাইট কৰি কিনে ইনষ্টল হৈ যায় 235 fonts ফাইল গতে এইখিনি fonts ইনষ্টল হৈ গল এতিয়া কথা হল Adobe Photoshop বা InDesign আদিত প্ৰিমিয়াৰ আদিত fonts বিলাক নাহিলে আমি এই ইয়াত থকা গোটেই fonts খিনি এতিয়া RDS all fonts ৰ ভিতৰত থকা গোটেইখিনি fonts except PFM ফোল্ডাৰটো বাহিৰে এই fonts খিনি আপুনি কপি কৰক ৰাইট ক্লিক কৰি মই কপি কৰিলো কপি কৰি এতিয়া মই C ড্ৰাইভত যাম C ড্ৰাইভত প্ৰগ্ৰাম ফাইলছ 86 যেটো মোৰ এটো 64 বিট ভাৰ্সন উইন্ডোজৰ গতিকে প্ৰগ্ৰাম ফাইলছ 86 ৰ ভিতৰত থাকিব 86 ৰ ভিতৰত গলো কমন ফাইলছৰ ভিতৰত গলো আৰু ইয়াতে Adobe মনত ৰাখিব C ড্ৰাইভৰ যত আপুনি ইনষ্টল কৰিছে উইন্ডোজটো তো তাৰে প্ৰগ্ৰাম ফাইলছ 86 ৰ ভিতৰত কমন ফাইলছ আৰু Adobe ঠিক আছে Adobe ভিতৰত এটা fonts বুলি এটা ফোল্ডাৰ থাকিব fonts ৰ ভিতৰত গৈ আপুনি fonts গোটেই ফাইলখিনি ইয়াতে পেস্ট কৰি দিলো ইয়াতে দিছে ডু দিস অল কাৰেন্ট আইটেমছ ইয়েস গোটেইখিনি fonts এড কৰি দিলো এতিয়া আপুনি Adobe যিকোনো Photoshop হওক ইয়াতে fonts বিলাক ইয়াতে fonts বিলাক আহিব এতিয়া এইবিলাক Adobe এইবিলাক গণেশ fonts বিলাক আছে গণেশ গীতাঞ্জলি লাইট গীতাঞ্জলি বোল এইবিলাক পুৰণা ফন্ট বিলাক এইবিলাক সব আহিছে সো এনেকে যদি নাহে ইবা InDesignত InDesignতো এটা সব এইবিলাক সব উৰ্বশী fonts বিলাক এইবিলাক বিদ্যাসাগৰ এইবিলাক ৰঙা এই লিখা যিবিলাক আছে এইটো এই fonts বিলাক আহিছে গীতাঞ্জলি সৰস্বতী ৰবীন্দ্ৰ এইবিলাক font বিলাক যিমান এ লিখা আছে না এইবিলাক তাৰ ম্যাক্সিমাম আমাৰ Ramdhenuৰ font বিলাক পুৰণা font বিলাক এইবিলাক গীতাঞ্জলি লাইট গণেশ বোল লাইট পি লাইট এইবিলাক সকলো গণপতি এইবিলাক সব আহিছে So আজি ভিডিওটো ইমানতে সামৰিব লৈছো চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি সাবস্ক্ৰাইব কৰা নাই পাৰিলে শেয়াৰ কৰি দিব আৰু লাইক মাৰি দিব